নমস্কাৰ বন্ধুসকল, মই দিব্যজিৎ শৰ্মাই আপোনালোক সকলোকে পুনৰবাৰ ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিষয় যে ঠাণ্ডাৰ দিনত ছাগলী আৰু ছাগলীৰ ঘৰটো কি ধৰণে ৰাখিব। চাওক বন্ধুসকল, ঠাণ্ডা অহাৰ লগে লগে ছাগলীবোৰৰ এটা খুব কমন বেমাৰ আৰম্ভ হৈছে যে কাহ, চৰ্দি, পানী লগা বেমাৰ। চাওক নাকৰে কি ধৰণে পানী ওলাই থাকে আৰু এইটো লাহে লাহে বাঢ়ি গ'লে তাহাঁতৰ লাঙত ইনফেকশ্যন হয়, হাঁওফাঁওত ইনফেকশ্যন হৈ ফুলি যায় আৰু উশাহ লোৱাত অসুবিধা হয় আৰু লাহে লাহে খোৱা বোৱা এৰি দিয়ে আৰু ইয়াৰ ফলত ছাগলীৰ মৃত্যুও ঘটিব পাৰে। তো এইটো বিশেষকৈ হয় ঠাণ্ডা পৰাৰ লগে লগে ৱেডাৰ চেঞ্জ হ'লে। তো ঠাণ্ডা দিনত ঘৰটোৰ ভিতৰত যেতিয়া ঠাণ্ডা বতাহ সোমায় সেইটো যথেষ্ট উপকাৰ হয়। তো মোৰ ঘৰটো চাওক, মোৰ এই হালধীয়া পৰ্দাখিনি ওপৰৰ সদায় থাকেই। তো দিনত উঠাই দিয়া যায়, ৰাতি নমোৱা হয়। কিন্তু চাংখনৰ তলৰ ফালে মোৰ খালী আছিলে আৰু এইফালেদি যি ঠাণ্ডা বতাহ সোমাইছিল তাৰ ফলত বহুত ছাগলীৰে এই অসুবিধাত ভুগিছিল। তো সেয়ে মই আজি মোৰ ঘৰটোৰ গোটেই চাৰিওফালটো প্লাষ্টিকেৰে কাভাৰ কৰি দিছোঁ। চাওক এই ধৰণে তলত গোটেই প্লাষ্টিক কাভাৰ কৰি দিছোঁ আৰু ওপৰখিনি পৰ্দাটো আগৰ পৰা আছিলেই। তো এই ধৰণে দিলে কি হয় যে ৰাতি ইয়াতে ঠাণ্ডা বতাহবোৰ নোসোমায় আৰু ভিতৰটো যথেষ্ট গৰম হৈ থাকে। আৰু চাওক মই একে ওপৰৰ মুধচটো ভিতৰ ফালৰ পৰা দিছোঁ। তাৰ তলত মোৰ হালধীয়া পৰ্দাখিনি আছে আৰু তলত আকৌ পুনৰ চাঙৰ তলখন ক'লা প্লাষ্টিকেৰে মই কাভাৰ কৰি দিছোঁ। তো এই ধৰণে চাৰিওফালে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ। আৰু কিছু জেগাত অলপ ফাঁক ৰাখিছোঁ, দেখিছে যে অলপ চলপ বতাহ সোমাব লাগে, নহ'লে ছাগলী ছাফোকেশ্যন হ'ব পাৰে ভিতৰত। তো সেয়ে এই ধৰণে দিছোঁ। আৰু এটা কথা বন্ধুসকল সদায় মনত ৰাখিব যে মই আজি ৰাতিপুৱা ছাগলীখিনি ওলোৱা নাই কাৰণে এইটো ভিডিঅ' বনোৱাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছোঁ। কিন্তু 24 ঘণ্টা এই ধৰণে বন্ধ কৰি ৰাখিব নোৱাৰে। দিনৰ ভাগত যিমান পাৰে পৰ্দাখিনি ওপৰলৈ দাঙি দিব, তলৰখিনিও আৰু ওপৰৰখিনিও, যাতে সম্পূৰ্ণৰূপে ভেণ্টিলেশ্যন হয়, বতাহ চলাচল হয়। নহ'লে ইয়াত এমনিয়া ফৰ্ম হ'ব আৰু সেইখিনিয়ে ছাগলীৰ বেছিহে বিপদ ঘটাব পাৰে। তো সেয়ে মই আজি এই কামখিনি কৰিছিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। কেনেকুৱা হৈছে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।